গাইজ ৱেলকাম বেক টু মাই চেনেল। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে আৰু মোৰো ভালেই। আৰু বহুত দিন হ'ল, মানে একমাহেই হ'ল মই একো ভিডিঅ' দিব পৰা নাই। কাৰণটোতো গমেই পাইছে চাগে। আচলতে কি হ'ল, মোৰ বেবীটো অলপ সোনকালে হৈ গ'ল। 9 মাহটো কমপ্লিট নহ'ল, 8 মাহ কমপ্লিটো হ'ল আৰু ঘপককৈ এডমিট হৈ গ'লোঁ আৰু বেবী হৈ গ'ল। আৰু সেই ঘৰত নতুন আলহী আহিছে, তো সকলোৰে ফূৰ্তি, মন ভাল। কিন্তু কি হ'ল, বেবীটো হোৱাৰ পিছত বহুত বেছি প্ৰব্লেম ফেচ কৰিলোঁ আমি। তো মই ভিডিঅ'ৰ কথা ভাবিবও নোৱাৰোঁ। মানে 15 দিন হ'ল, 15 দিন মই আৰু বেবী হস্পিটেলতে থাকিলোঁ। কাৰণ বেবীৰ জণ্ডিছ বহুত বেছি ওলাল। আজিকালিতো জণ্ডিছটো ওলাই মানে সকলো হয়েই নিউবৰ্ণ বেবীবোৰৰ, কিন্তু আমাৰ বাবুৰ অলপ বেছিকৈ ওলাল। তো তাক আকৌ 2খন হস্পিটেল চেঞ্জ কৰাব লগা হ'ল। ফাইনেলি কিবাকৈ ভাল হৈছে। আৰু কি হ'ল, মাৰ ঘৰতে আছিলোঁ, কিন্তু ঘপককৈ আকৌ ৰাতি মোৰ মা আৰু বাৰ এদিন 11 তাৰিখৰ দিনা মানে মোৰ বা আৰু মাৰ চৰ্দি জ্বৰ হ'ল। তো ৰাতি যিহেতু বাবুৰ অলৰেডি তাৰো গা ভাল নহয়, তো ৰাতি ঘপককৈ মাৰ চৰ্দি, একচুৱেলি মাৰ কোচত থাকে। ৰাতি মায়ে একদম গান চান গাই লৈ থাকে, তো সি শুই যায় সেনেকৈ। আৰু মই যিহেতু অপাৰেশ্যন কৰি আহিছোঁ, এনেকৈ মই ভালকৈ তাক ল'বও জনা নাই আৰু মই নাজানো ভালকৈ ল'ব। তো কি হ'ল, ঘপককৈ ৰাতি লৈ আহিলোঁ মানে মোৰ হাজবেণ্ড, মানে মোৰ ঘৰত, আৰু বাবুৰ ঘৰত, নিজৰ ঘৰত মানে পাপাকৰ ওচৰত লৈ আহিলে ৰাতি মানে। তো সেই এতিয়া বাবু ভাল পাইছে আৰু পাপাকৰ পিছত বিৰাট ধুনীয়াকৈ থাকে। আৰু বেচেৰাটো এতিয়া ভাল পাইছে যিটো ইমান ব্লাড নিলে ডক্টৰৰ, মানে জণ্ডিছত ইমান ব্লাড ল'লে মানে বেচেৰাটোৰ হাত দুখনৰ অৱস্থা নাই। তো সি ক্ষীণাই গ'ল, মানে বহুত বেছি ক্ষীণাই গ'ল। তো এতিয়া একদম টিকলু মিকলু হৈ আছে, ৱেইটো বহুত কমিছে। তো বাবুক কেইদিনমান দেৰিকৈ আপোনালোকক দেখুৱাম। আজি ভাবিলোঁ ভিডিঅ'টো জাষ্ট কৈ দিওঁ আৰু বেবী হোৱা কথাটো। আজি আমাৰ বাবুৰ 1 মাহ কমপ্লিট হ'ল। আৰু আজি যিহেতু ঘৰ মানে চোৱা যোৱা বুলি কয় আমাৰ অসমীয়া নিয়মতো, গোটেই কাপোৰ কানি গোটেই ধুলে আৰু গোটেইখিনি বাবুকো ভালকৈ গা পা ধুৱালোঁ। আজি 1 মাহ যিহেতু হ'ল, আৰু আমাৰ অসমীয়া নিয়মত আজি যিহেতু আহোচীয়া খেদোৱা বুলি কয়, আৰু আজি নাম ধৰিবলৈ, কিন্তু নামখন আমাৰ আজি ধৰা নাই, 2 দিন দেৰিকৈ ধৰিব। আজি আমাৰ ঘৰত যিহেতু ইমান মানুহ নাই, মা, মোৰ শাহু মা অকলে আৰু দেউতা, শাহু মায়ে গোটেইখিনি ধুলে মেলিলে, মইতো একো কৰিবই পৰা নাই। তো ভাগৰো লাগিছে, তো সেয়াই। তো 2 দিন দেৰিকৈ নামখন ধৰিব। আৰু আজি ঘৰত আহিছে মোৰ বা, অফিচৰ পৰা বাহিৰে আহিলে, তাই ৰাতি থকাকৈ আহিছে। তো মনটো বিৰাট ভাল লাগি আছে। ভাবিছোঁ ভিডিঅ' বনাই দিওঁ, 1 মাহৰ মূৰত পূৰা ভিডিঅ' এডিটিং কৰিম। কেতিয়া ভিডিঅ'টো আপলোড দিম মই নাজানো, কাৰণ বাবুই দিনটো নুশুৱে, ৰাতিটো নুশুৱে। সি 24 ঘণ্টাৰ খুব বেছি 3 ঘণ্টা এটা শুৱে। আৰু এই গধূলি টাইমত মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, এতিয়া সি শুইছে। কেতিয়া এডিট কৰিম, কেতিয়া ভিডিঅ' আপলোড দিম ক'ব নোৱাৰোঁ। আৰু সেয়াই, বেচেৰাটো বহুত কষ্ট পালে, আৰু আশীৰ্বাদ কৰিব যাতে সি ভালকৈ থাকে। আৰু এয়া মোৰ বা আহি গ'ল অফিচৰ পৰা, আহি পাই ফ্ৰেছ হৈ আহি গ'ল কিটচেনত। আজি হেনো তাই ভাত ৰান্ধিব। তো মোৰ শাহু মায়ে অলপ হেল্প কৰি আছে, আৰু লগতে মোৰ হাজবেণ্ড দুইটাই বনাই আছে, খানা বনাই আছে। এয়া আহি মাছ ভাজি আছে বহুত দিনৰ মূৰত। আমাৰ দি আৰু পেটলা আৰু আমাৰ কুক এই দুটা আজি মাছকে দেখাই আছা ৰান্ধি আছে। আৰু আমাৰ বাবুৰ আজি 1 মাহ কমপ্লিট হ'ল। গ্লুকন দি খাই খানা বনাই আছে। আৰু মিষ্টাৰেও পূৰা মছলা বটাত লাগি গৈছে, আৰু সি কিবা স্পেচিয়েল ৰেচিপি বনাব একদম। মিষ্টাৰে পূৰা পানী খাই আছে আৰু ভাগৰি আহিছে। বা আৰু হাজবেণ্ডে আজি পূৰা ভাত বনাইছে, দুয়োটাই লগ হৈ পূৰা গৰমত পূৰা। আৰু এতিয়া মই সৰুকৈ ক'ব লগা হৈছে, কাৰণ বাবু শুই আছে। আৰু এয়াই পূৰা বাপে শুইছে, পূৰা ফূৰ্তি মানে গোটেই ৰাতি জাগি বেমাৰী হৈ গৈছে বেচেৰা। বাপে শুইছে নহয়, পূৰা ৰখিও থাকে বাৰু। সেয়াই, আৰু আজি নেক্সট ডে, আৰু আমাৰ বাবুৱে কান্দি আছে, আৰু বাই তাক চম্ভালি আছে। আৰু সেয়াই, নেক্সট ডে দুপৰীয়া দেউতাই ৰান্ধি আছে ভাত, লোকেল চিকেন বনাইছে। তো আপোনালোকক দেখুৱাম, বলক কিটচেন যাওঁ, আৰু বাবুক বায়ে চম্ভালিব পাৰে ভালকৈ, মই এতিয়াও চম্ভালিব পৰা হোৱাই নাই। তো সেয়াই, আজি এতিয়া বা যাবগৈ, ভাত পানী খাই গুচি যাব। ভিডিঅ'টো ইমানেই, আৰু বেছি দীঘল নকৰোঁ, অলপ আকৌ বনাম ভাত খোৱাখিনি আৰু দেখুৱাম। তো এয়া মোৰ শহুৰ দেউতাই বনাই আছে লোকেল চিকেন, আজি পূৰা স্পেচিয়েল বনাব, আৰু দেউতাই বিৰাট টেষ্টি বনায়। তো বা আহিছে যিহেতু দেউতাই টেষ্টিকৈ বনাই আছে। আৰু এয়াই মই অকণমান ভিডিঅ' কৰিছোঁ, যিহেতু ভিডিঅ' বেছি কৰিবও নোৱাৰোঁ। বা যায় আৰু ঘৰত, মোৰো যাওঁ লাগি গৈছে। উপায় নাই, যাম আৰু কেইদিনমান পিছত।
ৰ'ব ভিডিঅ'টো শেষ হোৱা নাই চাওক। নেক্সট ডে মৰ্ণিং আমাৰ ঘৰত আকৌ নতুন আলহী আহিলে। বৃহস্পতিবাৰে বাবু বৃহস্পতিবাৰে জন্ম পাইছিলে আৰু আমাৰ গৰুজনী এজনী লক্ষী জন্ম দিছে, ছোৱালী হৈছে দেই তাৰ। তো সেয়াই সকলোৰে ফূৰ্তি। তো সেয়াই আৰু এয়া বাবুক চব ৰাতিপুৱা গা পা ধুই বাপেকৰ লগত একদম গৰু পালি হোৱা চাই আছে, মানে চাব পৰা নাই বাৰু, এনেই বাপেকে লৈ আছে। তো ভিডিঅ'টো চাই কেনে পালে জনাব, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত